নমস্কাৰ স্বাগতম জনাইছোঁ লিণ্টন শইকীয়া ইউটিউব চেনেললৈ। আৰু আজি ব্লগটো ধামাকা ব্লগেই হ'ব গৈ আছে। আৰু আমি যাব ওলাইছোঁ এতিয়া এজন বৃদ্ধ ককা এজনৰ ওচৰত। আৰু ককাজনে নিজৰ হাতৰ বিদ্যাৰ ফলত বিভিন্ন ধৰণৰ সা সঁজুলি তৈয়াৰী কৰি উলিয়াইছে। ক'বলৈ গ'লে ককাজন এজন বাহৈ। আৰু বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ডাইৰেক্ট লগ পাম ককাজনৰ ঘৰত। ফাইনেলি পালোহি আমি ককাহঁতৰ ঘৰ। আৰু ককা আছে ভিতৰত বস্তুবোৰ উলিয়াই আছে আৰু কিছু বস্তু আছে বেলেগ এটা ঘৰত। আৰু আমি এতিয়া ককাৰ লগত যাম, বস্তুবোৰ সকলো দেখাইছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু ককা আহিব এতিয়া। আৰু ককাহঁতৰ ঘৰ এইটোৱে হৈছে মোৰ বেক চাইডে থকা ঘৰটো, ককাহঁতৰ ঘৰ। আমি ককাহঁতৰ ঘৰৰ পৰা আহিলোঁ। ককাই বস্তুবোৰ বেলেগ এটা ঘৰতে বনায়। আৰু ঘৰটোলৈ আমি আহিছোঁ এতিয়া। দেখিছে ঘৰটো কোনটো বেক চাইডে আছে। আৰু এতিয়া আমি লগ কৰি আছোঁ ককাক। ভিডিঅ'টো চাই থাকক। ককা নমস্কাৰ। আপোনাৰ নামটো ক'বচোন। নবীন সেনাপতি। ঘৰ চালচিকাগুৰি। হয়, আপোনাৰ বিভিন্ন ধৰণৰ আপুনি বস্তু বনোৱা বুলি শুনিছোঁ আমি, বাঁহ বেতেৰে। মই বনাই থাকোঁ, অৰ্ডাৰ আহিলে মই বনাওঁ। হয়, এতিয়া আপুনি বস্তুবোৰ দেখাই যাব আমাক, সকলোবোৰ বস্তু দেখাই আছোঁ আপোনালোকক। চাই থাকক, ককাই দেখাই যাব সকলোবোৰ বস্তু। এই বস্তুবোৰ আৰু সকলোবোৰ নাম কৈ যাম বাৰু মই, আৰু চাই থাকক বস্তুবোৰ। ককাই এখন ঘৰত যি যি সামগ্ৰী লাগে সকলোবোৰ বনাই থৈ দিছে ককাই। আৰু এটা বনাইছে বহুত ডাঙৰকৈ গড়। আৰু গড়টো আপোনালোকক দেখাই আছোঁ, চাই থাকক গড়টো। দেখিছে গড়টো এইটো, তাত একো বেলেগ বস্তু একো ইউজ কৰা নাই, অকল বাঁহেদি বনাইছে গড়টো। আৰু পুৰা কালাৰ কৰি দিছে। আৰু ককা এইটো বনাওঁতে কিমান দিন লাগিছে? এমাহ 4 দিন লাগিছে। এমাহ 4 দিন লাগিছে। আৰু বহুত খাটনি হৈছে চাগে বনাওঁতে খাটনি হৈছে। এমাহ 4 দিন লাগিছে। মই এতিয়া বনাই কৰি ৰাইজক দেখুৱাবৰ কাৰণে বনাইছোঁ। আৰু আপোনাক চৰকাৰৰ পৰা কিছু সাহাৰ্য দিছে নেকি? চৰকাৰৰ পৰা সাহাৰ্য দিয়া নাই। হয়, আৰু শুনিব পাইছোঁ যে চিনেমা জগতৰ পৰা কিছু লোক আহিছে বুলি। লোক আহিছিলে, যতীন বৰা। হয়, যতীন বৰা আহি মোক সম্ভাৱনা জনাই থৈ গৈছে। হয়, আৰু হেৰি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী মৰিগাঁও জিলা পুথিভঁৰালৰ তাৰ পৰাও মোক হেৰি সম্ভাৱনা জনাইছে। হয়, আৰু ছাত্ৰ সন্থাৰ পৰাও সম্ভাৱনা জনাইছে। হয়, আৰু AGP ফালৰ পৰা মোক সম্ভাৱনা জনাইছে। হয়, শুনিছে ককাক আমাৰ মৰিগাঁও জিলাৰ পুথিভঁৰালতো বহুত বস্তু দিছে ককাৰে। আৰু মই তাৰমানে হাতী, মই এই হেৰি অৱতাৰ এই প্ৰহ্লাদ চৰিত্ৰ নাটকখনো মই হাতী বনাই দিছোঁ। আৰু ইপিনে এই মৎস্য অৱতাৰটো মই মাছ বনাই দিছোঁ। আৰু এফালৰ পৰা পাইছোঁ হেৰি মূৰ এহাল বনাইছোঁ। মাঘৰ বিহুত মূৰ এহাল বনাইছোঁ। তাৰ পৰা মই হেৰি সন্মান পাইছোঁ। আৰু ইপিনে হেৰি সতী জয়মতী নাটকখন কৰোঁতে মই ঘোঁৰাটো বনাইছোঁ আৰু গদাপাণি ড্ৰেছ বনাই দিছোঁ। এইবিলাক বনাই দিছোঁ। আৰু ইপিনে মোক আহিয়ে থাকে, ডাঙৰ ডাঙৰ অৰ্ডাৰবিলাক আহি থাকে মোৰ ওচৰলৈ। মই বনাই দিওঁ ৰাইজক দেখুৱাবৰ কাৰণে বনাই দিছোঁ। এতিয়া মই বিশেষকৈ কি মই আজি এই ডেটো বেছি দিন নাই, আজি আছোঁ কালি নাই। আপোনাৰ বয়স কিমান হৈছে? মই 60 বছৰ। 60 বছৰ এতিয়া বৰ্তমান চলি আছে। 60 বছৰ চলি আছে। আৰু মই সেই ৰাইজক দেখুৱাবৰ কাৰণে মই এইবিলাক বস্তু বনাই মই প্ৰদৰ্শনী দেখুৱাই থাকোঁ। এই অধিৱেশনতো মই প্ৰদৰ্শনী দেখুৱাওঁ। তাতো মোক এটা আপুনি কিছু বস্তু বনাই দিলোঁ। মই 1 গাড়ী মাল বনাই দিছোঁ। আৰু 1 গাড়ী মাল মই প্ৰদৰ্শনী দেখুৱাইছোঁ। হেৰি মই সেইটো শ্ৰমদান কৰিছোঁ। মই দেখিছে আপোনালোকে ককা ইমান বয়সলৈকে শ্ৰমদান কৰিছোঁ। কি ধুনীয়া ধুনীয়া বস্তুবোৰ বনাই প্ৰদৰ্শনীমূলকভাৱে ৰখাই থৈছে। এইবিলাক আপোনাৰ চাওক কি এখন ঘৰৰ গোটেইবোৰ সা সঁজুলি বনাই থৈছে, আমাৰ অসমীয়া পৰম্পৰাগত বস্তুবোৰ। আৰু গড়টো চাওক, গড়টো কি ধুনীয়াকৈ সজোৱা হৈছে, ককাই সজাইছে। আৰু দেখিবলৈ কি সুন্দৰ হৈছে, আপোনালোকে নিজে ভাবক, উপভোগ কৰক। আৰু গড়বোৰ কি ধুনীয়াকৈ বনাইছে। আৰু মই চৰকাৰলৈ অনুৰোধ কৰিছোঁ যে ককাই ইমানবোৰ বস্তু বনাইছে, আজিকালি জানেই বাঁহ বেতৰ দাম কিমান হৈছে। আৰু ককাক কিছু সাহাৰ্য দি সহায় কৰিলে ভাল হয়। আপোনালোকক মই অনুৰোধ কৰিছোঁ ককাক যাতে চকু মেলি চাই আপোনালোকে। আৰু ককা আপোনাৰ এইবিলাক বনোৱা কিমান বয়স হৈছে বনোৱা আজিৰ পৰা? মই এইটো মই আমাৰ হেৰি সৰুৰ পৰাই অন্ততঃ মই যেতিয়া খেতিয়ক কৃষকৰ হেৰি কৰোঁ, বুঢ়া হেৰি খেতি কৰোঁ,
লেখা পঢ়াটো নহ'লোৱে হয়। মই কৃষক কৈ এইখিনি বয়স হৈছে মোৰ হয় গতিকে মই ভাবিছোঁ এই জীৱনটো মইনো কিনো নাম দি থৈ যাম এই ঈশ্বৰে দিয়া বস্তুখিনি বিদ্যাখিনি হয় এই ঈশ্বৰে দিয়া বিদ্যাখিনি মই দেখুৱাম কাৰণে ৰাইজক মই দেখুৱাবলৈ কাৰণে হেৰি কৰিছোঁ আৰু আজি আছোঁ কালি নাই মোৰ এই হেৰি মোৰ নামটো কেনেকৈ হেৰি হ'ব গতিকে মোৰ নামটো মানটো ঢুকালেও নামটো ৰৈ থাকক হয় সেইটো বুলি পেলাই মই ৰাইজক মই দেখুৱাইছোঁ হয় এতিয়া এই গড়টো বনাইছোঁ গড়টো এতিয়া মই ৰাইজক দেখুৱাম আৰু গড়টো আপুনি এখন স্কুলত দিব বুলি শুনিছোঁ স্কুলত দিম মই স্কুলত ফ্ৰণ্টত মই থৈ দিব হয় ৰাইজে চাই থাকিব হয় শুনিছে ককাই এখন স্কুলত দিবলৈ কাৰণে গড়টো বনোৱা হৈছে আৰু চাওক গড়টো কি সুন্দৰকৈ সাজি কচি উলিয়াইছে গড়টো বাঁহেদি আৰু কিবা ক'ব আৰু এটা পাওঁ বিশেষ মই আৰু এটা অৰ্ডাৰ আহি আছে হয় আমাৰ কুকতলি এই ভূপেন হাজৰিকা হয় হেৰি সমাধি ক্ষেত্ৰ ভুৱনত হয় মই দুটা বাক্য কৈ থৈছোঁ দুটা গঁড় এটা হাতী এটা হয় আমাৰ ভূপেন হাজৰিকা যেনেকৈ জীৱনটো ৰাখিছে গীত গাই আমাৰ কৃষকৰ গীত গাই হয় এই ভূপেন হাজৰিকা কৃষকৰ গীত গাই মই সেই ভূপেন হাজৰিকা আৰু হাতী এই কয় নহয় হেৰি হাতীটোতে লগাই লৈছোঁ নহয় লৈ যাওঁ হয় তাৰপিছত লৈ যাওঁ, আমাৰ এইয়া এই অসমৰ যিটো হয় প্ৰতিচিনটো এই আমাৰ গঁড় হয় গড় কাজিৰঙা হয় ভূপেন হাজৰিকাই গানতে জন্তু জাতীয় জন্তু ভূপেন হাজৰিকাই গানতে গায় হয় গাই আমাৰ ওচৰৰে এখন গাঁও আছে কুকতলি আঞ্চলিকত এটা ভূপেন হাজৰিকা ভ্ৰমণ আছে আৰু তাত ককাই বোলে গড় এটাই আৰু হাতী এটাই দিয়া কথা কৈছে আৰু ককাই বনোৱা আৰম্ভ কৰিব এইটো কৰা নাই বাৰু বনোৱা আৰম্ভ কৰিব আৰু ককাই তাতে দিব আপোনালোকে চাওক আৰু এবাৰ গড়টো বস্তুবোৰ চাওক কি ধুনীয়াকৈ সজাই কৰি উলিয়াইছে ককাই আৰু এখন ঘৰৰ গোটেই বস্তুবোৰ তৈয়াৰী কৰি উলিয়াইছে ককাই আৰু মহৰ বেপাৰটো চাওক কি সুন্দৰকৈ বনাইছে আৰু এটা চেপা বনাইছে এখন ৰইনা বনাইছে ককাই বহুত সুন্দৰকৈ বনাইছে ককাৰ প্ৰতিভা দেখি আচৰিত খাব লাগিব আপোনালোকে চাওক কেনেকৈ বনাইছে বস্তুবোৰ ককাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল ককা আৰু ককা ঘৰৰ আৰ্থিক পৰিস্থিতি ইমান ঠিকো নহয় ককাই খেতি বাতি কৰি চলি থাকে আৰু চৰকাৰক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ ককাক যাতে কিছু সাহাৰ্য দি সহায় কৰে আৰু কৈছে ককাক আমাৰ ওচৰৰ বোলে মৰিগাঁও জিলা বহুত ডাঙৰ মানুহ আহিছে ককাৰ ওচৰলৈ আৰু ককাক সহায় কৰিছে আৰু চৰকাৰকো মই অনুৰোধ কৰিছোঁ যাতে ককাক যাতে সহায় কৰে আৰু ককাই চাওক আমাৰ অসমীয়া পৰম্পৰাগত সকলোবোৰ বস্তু বনাই ইয়াত ধুনীয়াকৈ ৰাখিছে সাজি কৰি ৰাখিছে আৰু দেখিছে এইবিলাক কি ধুনীয়াকৈ ৰাখিছে এইবিলাক এইটো হ'ল চেপা আৰু এইটো যে কোৰবিলাক দেখিছে এইবিলাকে সঁচা সঁচি কোৰকম লাগে দেখিছে কি ধুনীয়াকৈ সাজি কৰি ৰাখিছে ককাই চ' ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু দেখিছে আপুনি ককা প্ৰতিভা দেখি আচৰিত খাই গৈছে চাগে আপোনালোকে আৰু 60 বছৰ বয়সলৈকে যিখিনি কাম ককাই কৰি আছে সেইখিনি মানিবলগীয়া কাম কৰি আছে ককাই আৰু ককাই ভিডিঅ'টো যাতে এনেকৈ শ্বেয়াৰ কৰক যাতে ছ'চিয়েল মিডিয়াত জড়িত লোকে পাই যায় আৰু দেখিছে এজন কৃষকক যিখিনি সঁজুলি ব্যৱহাৰ কৰিব লাগে পথাৰত সকলোবোৰ বস্তু বনাই গৈ ককাই ৰখাইছে আৰু এখন ঘৰত যিমানখিনি সামগ্ৰী লাগে এইবোৰ সকলো বস্তু বনাই গৈ ৰখাইছে ককাই আৰু ককাক মই বহুত ধন্যবাদ জনালোঁ যিখিনি বস্তুৰ ককাই আজি এইটো বয়সলৈকে কাম কৰি ৰখাই গৈ আছে আপোনালোকে দেখিছেই মই দেখালোঁ আপোনালোকক আৰু চ' ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব লগতে কাষতে থকা বেল আইকনটো দবাই দিব চ' তেনেহ'লে লগ পাম নতুন ভিডিঅ'ৰ লগত নতুন ঠাইৰ লগত আজিলৈ আহিছোঁ চিলড্ৰেন বাই বাই।